নাই ন আমিও পিন্ধি অহা নাই আমি দুটা কাৰণত পিন্ধি অহা নাই ফাৰ্ষ্ট কাৰণটো হৈছে ষ্টাইলতে যিমান ঠাণ্ডা নালাগক কিয় চুৱেটাৰ কিন্তু নিপিন্ধিম হয়নে এনেকুৱা ছোৱালী আছে ন ইয়াতেও অঁ আৰু দ্বিতীয় কাৰণটো এইটো হৈছে যে আমি আজিতো নাচিব লাগিব আপোনালোকৰ লগত একেলগে নাচিম বুলি আহিছোঁ গতিকে চুৱেটাৰটো পিন্ধিলে একো লাভ নহ'ব এনেও গৰম উঠিবই তো আপোনালোকে গৰম উঠাব নাই কি দাদা অঁ আপুনি জেকেট খুলি দিব কিন্তু এতিয়া খোলা নাই হয়নে অঁ ঠিক আছে চাওঁ দিয়কচোন খোলে নাই বাৰু এইবাৰ গাইছোঁ আমি যোৱা বছৰ কৰিছিলোঁ এইটো গীত সোণ পৰুৱা বুলি আৰু যদি গীতটি আপোনালোকে শুনিছে অকণমান এটা চিঞৰ দিলে ভাল লাগিব ঠিক আছে অঁ আছে তাৰমানে ন জোৰ আছে অঁ লাহে লাহে দিব ন আৰু লাহে লাহে বাঢ়ি গৈ থাকিব হয়নে অঁ বঢ়িয়া এতিয়া আমাৰ ৰাইজে ক'ব লাগে যে কোনগৰাকী বায়েক আৰু কোনগৰাকী ভনীয়েক পাৰিবনে ইয়াতে এটা পৰীক্ষা হৈয়ে যাব লাগে হয়নে আমাৰ ইয়াৰে ৰাইজে জানে নে নাজানে বাৰু কোনজনী ডাঙৰ কোনজনী সৰু মই বায়েক নে ভনীয়েক কিমানে বায়েক বুলি কৈছে অকণমান হাতখন দাঙিলে ভাল লাগিব এপিনে একোৱে কোৱা নাই মই একোৱে নহয় বায়েক হয় ন বায়েক ভনীয়েক ডেম চিয়'ৰ একদম আৰু কিমানে ভনীয়েক বুলি কৈছে হাতখন দাঙিলে ভাল লাগিব আমাৰ ইয়াৰে ৰাইজে জানে মই ভনীয়েক আৰু বা হৈছে বায়েক গতিকে আকৌ গাইছোঁ আমি দুয়ো ভনী বান্দাগৰ আৰু মন সৰুজনী